কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালে আছে, মোৰো ভালেই। যিহেতু ইমান গৰম পৰিছে, সেয়ে ভাবিলোঁ গৰমত অকণমান পেট ঠাণ্ডা কৰা এটা বস্তু বনাওঁ আৰু আজি দহি বৰা বনাম। সেয়ে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু দহি বৰা বনাবৰ কাৰণে আপোনালোকে উৰদ দালিও ল'ব পাৰে, কিন্তু মই উৰদ দালি লোৱা নাই, মই মগু দালি লৈছোঁ। আৰু মগু দালিখিনি যিহেতু অকণমান মেডিচিন মাৰা থাকে দালিখিনি ভালে ৰাখিবৰ কাৰণে, সেইটো কাৰণে মই ভালদৰে দালিখিনি 2-3 বাৰ ভালদৰে ধুই এনেকৈ পানীত 5 ঘণ্টা সময় মই তিয়াই ৰাখিলোঁ। আৰু তিয়াই ৰখাৰ পিছত আপোনালোকে গম পাব, এনেকৈ ধৰকচোন টেপি দিলে যদি দালিটো একদম কোমল হৈ গৈছে তেনেহ'লে এইটো হৈ গৈছে। আৰু যদি অকণমান টান থাকে তেনেহ'লে আৰু অলপমান তিয়াই ৰাখিব। যিহেতু বৰাটো মিক্সিত মাৰিলে পানী ব্যৱহাৰ কৰিব নালাগে, সেইটো কাৰণে ভালদৰে কোমল হ'ব লাগিব, তেতিয়া বৰাটো খাবলৈও ভাল লাগিব। এতিয়া এইখিনি মই পানীৰ পৰা উঠাই মিক্সিত মাৰি লওঁ। ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। ইয়াত দালিখিনি মই পানীৰ পৰা উঠাই ল'লোঁ। এয়া মই একেবাৰে স্মুথকৈ মাৰি ল'লোঁ। এয়া চাওকচোন, এয়া চাওক, কাষৰ পৰা দেখাই দিছোঁ, একদম ধুনীয়াকৈ মাৰি ল'লোঁ মিহি কৰি। এয়া চাওক, এতিয়া এটা মই বাচনত লৈ লওঁ, ভালদৰে মিহিকৈ মাৰি লওঁ, তেনেহ'লে দহি বৰাটো খাবলৈ ভাল হ'ব, কোমল হ'ব। মানে গজালি ওলোৱা মগু ব্যৱহাৰ কৰিম। এয়া চাওক, আগতে বনাই খাইছোঁ, ভাল পাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লৈছোঁ। আপোনালোকে এবাৰ এনেদৰে বনাই খাব। আৰু মগুখিনিৰো খুব ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। এয়া চাওকচোন, এয়া চাওক, এটা মিহিকৈ মাৰি ল'লোঁ। এতিয়া দুইখিনি মই মিক্স কৰিম। এতিয়া ইয়াতে জোখ অনুযায়ী নিমখ মিলাম। আৰু নিমখখিনি মিলাই খুব ভালকৈ আমি ফেটিব লাগিব। ভালকৈ ফেটিম, সিমান বৰাটো কোমল হ'ব খাবলৈ। আৰু এটা হেৰিতে ঘূৰাব, ফেটা প্ৰচেছটো এটা হেৰিতে কৰিব। এইটো টাইপত ঘূৰালে এইটো টাইপতে ঘূৰাব, এইটো টাইপত ঘূৰালে এইটো টাইপত ঘূৰাব। ধৰকচোন, এটা হেৰিতে ঘূৰাব। এতিয়া অলপ সময় ঢাকি থৈ দিম। এতিয়া চাটনিটো বনাই লওঁ। চাটনিটো বনাবৰ কাৰণে মই লৈছোঁ মান ধনিয়া কেইপাতমান, কেঁচা জলকীয়া 3টা লৈছোঁ, আদা অলপমান লৈছোঁ আৰু নহৰু কেইফুটামান। যদি আপোনালোকৰ ধনিয়া থাকে, কেঁচা ধনিয়াটো বনাব পাৰে চাটনিটো। মই মান ধনিয়াৰে বনাম ধৰকচোন। এতিয়া ইয়াতে প্ৰথমতে নিমখ লাগিব, নিমখ অলপমান দিছোঁ জোখ অনুযায়ী চাটনিখিনি, নৰ্মেল নিমখ। তাৰপিছত ক'লা নিমখ অলপমান দিছোঁ, চাট মছলা দিছোঁ অলপমান, চেনি 2 চামুচ দিছোঁ। মিহিকৈ এটা পেষ্ট বনাই লওঁ। চাটনিটো অকণমান মাৰি ল'লোঁ মিক্সিত। আৰু ইয়াতে এতিয়া অকণমান দৈ দিম। ইমান ধুনীয়াকৈ স্মেল ওলাইছে, আপোনাৰ চাট মছলা, ক'লা নিমখ, ধনিয়া, দৈ, চেনি এই গোটেইখিনি দিয়া গৈছে। খুব সুন্দৰ স্মেল এটা ওলাইছে। আৰু দহি বৰাত এনেকুৱা চাটনি হ'লে খাই ভাল লাগে। এয়া চাওকচোন, চাটনিটো খুব ধুনীয়া হৈছে। আধা ঘণ্টাৰ কাৰণে মই ইয়াত থৈ দিছিলোঁ ঢাকি। আৰু চাওকচোন, একদম চফ্ট হৈ অকণমান ফুলি গৈছে। কেৰাহীখনত মই তেল দিলোঁ, তেলখিনি গৰম হৈছে। আৰু এতিয়া বৰাকেইটা এনেকৈ হাতেদি, বেছি মোটা মোটা কৰিব নালাগে, সেইকাৰণে অলপ পাতল কৰি দিব লাগিব।
আমি বৰাকেইটা দিয়ে একেবাৰে আমি উল্টাই দিব নালাগে। তেনে কৰিলে মানে ভাঙি থাকিব, সেইকাৰণে আমি গেছটো কমাই 1 মিনিটমান পিছত বৰাকেইটা উল্টাই দিব লাগে। কোমলকৈ ৰাখিব লাগিব অলপমান, বেছি আমি ৰঙা কৰিব নালাগে। গোটেইখিনি হৈয়ে গ'ল। যিহেতু এতিয়া এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত পানীত তিয়াই ৰাখিব লাগিব, তেতিয়াহে দহি বৰা টেষ্টটো ওলাব, অলপ কোমল হ'ব। গোটেইখিনি ভাজি হৈ গ'ল। যিহেতু হৈ গ'ল নমাই দিছোঁ। এতিয়া অলপমান ঠাণ্ডা হ'ব দিম, তাৰপিছত অকণমান পানীত তিয়াই ৰাখিম। এইখিনি ঠাণ্ডা হ'ল বৰাখিনি, এতিয়া মই পানীত তিয়াই ৰাখিছোঁ অলপমান, মানে 15-20 মিনিটমান লাগিবই এনেকৈ তিয়াই থ'বলৈ। যিহেতু বৰাকেইটা পানীত তিয়াই থোৱা হৈছে, কিন্তু অকলটো পানীত তিয়াই থ'লে খুব এটা ধুনীয়া ধৰক টেষ্ট নাহিব, সেয়েহে অকণমান তৰকা দিব লাগিব। তাৰ কাৰণে মই কেইটামান সৰিয়হ আৰু নৰসিংহৰ পাত ভালকৈ ভাজি ল'ম, কাৰণ নৰসিংহৰ পাতৰ স্মেলটো খুব ধুনীয়া আহে। এনেকৈ দহি বৰাত নৰসিংহ পাতৰ তৰকা দিলে খাবলৈ খুব ধুনীয়া লাগে, তাৰমানে খাবলৈ আৰু গোন্ধ দিলে খুব ভাল লাগে। সেইটো কাৰণে আপোনালোকেও দহি বৰা বনালে এনেকৈ দিব, খুব ভাল লাগে। এতিয়া অলপ সময় ঢাকি থৈ দিম। যিহেতু আমি মানে বৰাটো পানীত তিয়াই ৰাখিছোঁ চফ্ট হ'বৰ কাৰণে, চাটনি এটা বনালোঁ। আৰু এতিয়া দৈ মিশ্ৰণটো বনাওঁ আমি, তাৰ কাৰণে দৈ অলপ গোটা দৈ দিব, গোটা দৈ হ'লে ভাল হয়। যিমানখিনি আপোনালোকৰ প্ৰয়োজন হ'ব সিমানখিনি দৈ ল'ব। তাতে আপোনাৰ দৈখিনিত আৰু এটা বস্তু দিব লাগে, সেইটো আপোনাৰ বৰফ দিব লাগে। বৰফ দিলে মানে আপোনাৰ দৈখিনি খুব ধুনীয়া ক্ৰীমৰ নিচিনা হয়, সেইটো কাৰণে বৰফ 2-3টামান দি দিব, মানে দৈখিনি পনীয়া হৈ নাযায়, ক্ৰীমৰ নিচিনা হয়। আৰু তেতিয়া দহি বৰাটোত দিলে মানে খুব ভাল লাগে, খুব ধুনীয়া এটা টেষ্ট আহে মানে। এনেকৈ বৰফখিনি গলালৈকে এনেকৈ লাহে লাহে ফেটি থাকিব, ক্ৰীমৰ নিচিনা এটা সোৱাদ আহে। আমি যদি অকল দৈখিনি দিয়ে, দহি বৰাখিনিত যদি অকল দৈ দিওঁ তেতিয়াহ'লে সেই টেষ্টটো নোলায়, কিন্তু এনেকৈ বৰফ দি আপুনি অলপমান এনেকৈ ফেটি থাকিবচোন, খুব ধুনীয়া এটা স্মুথ হেৰি আহিব। আৰু তেতিয়া দহি বৰাটোৰ টেষ্টটো এটা বহুত ধুনীয়া আহে। পানীত থকাত একদম খুব ধুনীয়াকৈ ফুলি গৈছে। এতিয়া পানীৰ পৰা এনেকৈ উঠাই লাহে লাহে এনেকৈ চেপি ল'ব। ইয়াতে প্ৰথমতে দৈ দিম, আৰু দৈখিনি মই খুব ধুনীয়াকৈ স্মুথ কৰি লৈছোঁ একদম, চাওকচোন। নিশ্চয় দেখি আপোনালোকে গম পাইছে। দৈখিনি দি দিছোঁ। দৈ দিয়াৰ পিছত ইয়াতে গ্ৰীণ চাটনিটো দিম। কাৰণ গ্ৰীণ চাটনিটো দিলে খুব টেষ্ট হয়, আৰু আপোনালোকে এনেদৰে এবাৰ দহি বৰা বনাই খাব। আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। এতিয়া একেবাৰে শেষত ইয়াতে তেতেলী চাটনিটো দিছোঁ। তেতেলী চাটনিটো মই আপোনালোকক দেখুওৱা নাই, কিন্তু এইটো বনাবলৈ সহজ হয়। তেতেলীখিনি অকণমান পানীত তিয়াই ৰাখিব, তাৰপৰা অকণমান পানীৰ পৰা উঠাই হাতেদি চেপি ল'ব, লৈ চেনিৰ এটা কেৰামেল বনাই ল'ব। তাতে অকণমান গোটা
গোটা মানে ধনিয়া দি দিব, দি গোটেইখিনি মিশ্ৰণ অকণমান উতল আহিব দিব, নিমখ হালধি জিৰা গুড়ি ধনিয়া গুড়ি অকণমান দি অলপমান এনেকুৱা ধৰণৰ পনীয়াকৈ অলপমান বনাই ল'ব। আৰু এইটো আপোনালোকক দেখুওৱা নাই, ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে নিশ্চয় আপোনালোকে এইটো বনাব জানি, আৰু মই মেথডটো কৈ দিছোঁ, আপোনালোকে এবাৰ বনাব। আৰু ইয়াতে এতিয়া অকণমান নৰ্মেল নিমখ দিছোঁ, অকণমান ক'লা নিমখ দিছোঁ, অলপমান চাট মছলা দিছোঁ, অকণমান জলকীয়াৰ গুড়ি দিছোঁ। একেবাৰে শেষত ইয়াতে অলপমান ভুজিয়া দিছোঁ, অলপমান ভুজিয়া দিবই লাগিব, তেতিয়াহে দহি বৰাটো খাবলৈ ভাল লাগিব। আপোনালোকক মই একেবাৰে পৰিৱেশন কৰি দেখালোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। আৰু একেবাৰে কাষত আপোনালোকক দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে, দেখিয়ে নিশ্চয় মুখলৈ পানী আহি গৈছে নহয় জানো। আপোনালোকে এবাৰ এনেদৰে বনাই খাব। আৰু মোৰ যদি ভিডিঅ'টো ভাল পায় আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।